हेलो फ्रेंड्स, की खबर? आशा राखिছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ কাৰণে নতুন ৰেচিপি এটা লৈ আহিছোঁ। পলম নকৰে আজি মোৰ নতুন ৰেচিপিটো বনাবলৈ বলক আগুৱাই যাওঁ ভিডিঅ'টোৰ মাজলৈ। আজি মই মটৰ দালিৰ ৰেচিপি এটা লৈ আহিছোঁ। মটৰখিনি প্ৰথমে এই প্ৰেছাৰ কুকাৰটোতে সিজাই ল'ম। সিজিবৰ কাৰণে পানী দিছোঁ, আধা চামুচ নিমখ আৰু আধা চামুচ হালধি গুড়ি দি ঢাকনিখন লগাই গেছত পাতি ৩-৪টামান চিটি মাৰিবলৈ দিম। আদা এটুকুৰা, কেঁচা জলকীয়া 3টা, নহৰু কেইটামান, ডাঙৰ চাই পিঁয়াজ এটা। এতিয়া এই গোটেইকেইটা সৰু সৰুকৈ কাটি ল'ম। বন্ধুসকল, আজি মোৰ এই ৰেচিপিটো চাই যদি ভাল পায় আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ আছে আৰু প্ৰথমবাৰ কাৰণে মোৰ এই ফুডিমম চেনেলটো চাইছে, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। লগতে লৈছোঁ এটা বিলাহী। বিলাহীটো দিলে মানে দালিখন খাই ভাল লাগে। যিসকলে বিলাহী নাখায় নিদিব, বিলাহী নিদিয়াকৈ বনাব পাৰি। বিলাহীটো প্ৰথমে মিক্সিত পিচি ল'ম। মটৰখিনি হৈ গ'ল, কিন্তু প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হোৱালৈ ৰ'ব লাগিব। প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হৈয়ে গ'ল। মটৰখিনি সিজিলে এতিয়া এখন চামুচৰ সহায়ত এইদৰে অলপ মটৰ ভাঙি লৈছোঁ। কেৰাহীখনতে অলপ মিঠাতেল দি তেলখিনি গৰম হোৱাত গোটা জিৰা 1 চামুচ, শুকান জলকীয়া 2টা, সৰুকৈ কটা কেঁচা জলকীয়া, আদা নহৰুখিনিও দি দিছোঁ। অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আদা নহৰুখিনি অলপ ৰঙচুৱা হোৱাৰ পাছত দিছোঁ পিঁয়াজখিনি। আৰু দিছোঁ দুখিলা তেজপাত, কাশ্মীৰ লাল মিৰ্চ পাউডাৰ 1 চামুচ, হালধি গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি আধা চামুচ দি অলপ ভাজি ল'ম। মছলাখিনি ভাজি লোৱাৰ পাছত দিছোঁ মিক্সিত পিচি লোৱা বিলাহীখিনি। বাতিটোত পানী অকণমান দি লাগি থকা বিলাহীকণো ইয়াতে ধুই দি দিছোঁ। ভালদৰে লৰোৱাৰ পাছত বিলাহীখিনি সিজিবৰ কাৰণে ঢাকনিখন 5-6 মিনিটৰ কাৰণে লগাই থ'ম। 5 মিনিটৰ পাছত ঢাকনিখন উদঙাইছোঁ। কেইখিলামান নৰসিংহ পাতো দি দিছোঁ। তাৰ পাছত দিছোঁ বইল কৰি থোৱা মটৰখিনি দি লৰাই 10 মিনিটৰ কাৰণে ঢাকনিখন আকৌ লগাই ৰাখিম। 10 মিনিটৰ পাছত ঢাকনিখন উদঙাই অলপ লৰাই কাটি থোৱা ধনিয়া পাতখিনি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত আধা চামুচ গৰম মছলাও দি দিব পাৰে। মই কিন্তু গৰম মছলা দিয়া নাই। এয়া খাই খুবেই সোৱাদ লগা মোৰ মটৰ দালিখন হৈ গ'ল। খাবলৈ কিন্তু সঁচাকৈ বৰ সোৱাদ হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। মটৰ দালিখন হৈ গ'ল, কিন্তু আৰু এটা বাকী আছে বাৰু, সেইটো হৈছে টাৰ্কা মাৰিবলৈ। টাৰ্কা মাৰিবৰ কাৰণে লৈছোঁ টাৰ্কা মৰা সৰু অকণমানি পেন এখন। তাতে দিছোঁ 3 চামুচ মিঠাতেল। তেলখিনি গৰম হোৱাত দিছোঁ এটা কেঁচা জলকীয়া, আধা চামুচ গোটা জিৰা, 2টা শুকান জলকীয়া আৰু কেইখিলামান নৰসিংহ পাত, আৰু দিছোঁ কাশ্মীৰ লাল মিৰ্চ পাউডাৰ 1 চামুচ। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহা ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি আপোনালোকৰ কাৰণে লৈ আহিম।